মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ ৫ নম্বৰ পাঠ বিজ্ঞান আৰু আমাৰ মানসিকতা, অৰ্থাৎ ছায়েন্স এণ্ড আৱাৰ মেণ্টেলিটি। অৰ্থাৎ বিজ্ঞান আৰু বিজ্ঞানৰ প্ৰতি আমাৰ কি মানসিকতা, অৰ্থাৎ বিজ্ঞানক আমি কেনেদৰে লৈছোঁ, বিজ্ঞানৰ প্ৰতি আমাৰ মনোভাৱবোৰ কেনেকুৱা, বিজ্ঞানক কিমানখিনি আমি ইতিবাচক দিশেৰে চাইছোঁ বা বিজ্ঞানক আমি কিমানখিনি নেতিবাচক দিশেৰে চাইছোঁ, অৰ্থাৎ কিমানখিনি পজিটিভলি লৈছোঁ আৰু কিমানখিনি নিগেটিভলি লৈছোঁ, বা ই আমাৰ ওচৰত কিমান পজিটিভ প্ৰভাৱ পেলাইছে বা কিমান নিগেটিভ প্ৰভাৱ পেলাইছে, এই পাঠটিৰ জৰিয়তে আমি আলোচনা কৰিম। আমাৰ বিজ্ঞান বুলি ক'লে আমাৰ এতিয়া এনেকুৱা হৈ গৈছে যে আমাৰ গোটেই যিটো জীৱন প্ৰক্ৰিয়া, গোটেই আমি বিজ্ঞানৰ মাজতে আমি সোমাই আছোঁ। বিজ্ঞান অবিহনে যেন আমি জীৱনটোৰ কথা ভাবিবই নোৱাৰোঁ। বিজ্ঞান অবিহনে যে আমাৰ জীৱনে মানে অচল হৈ পৰিব। সকলোতে বিজ্ঞান ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিটো শেষ হোৱালৈকে সকলোতে বিজ্ঞান। যেন প্ৰকৃতিতকৈ আমি বেছি নিৰ্ভৰশীল হৈ পৰিছোঁ বিজ্ঞানৰ ওপৰত। কাৰণ বিজ্ঞান সকলোতে, বিজ্ঞান নোহোৱাকৈ আমি একো ভাবিবই নোৱাৰোঁ। আজি তোমালোকক মই অনলাইন ক্লাছ কৰি আছোঁ বা ইউটিউবৰ মাধ্যমেৰে ভিডিঅ' দিছোঁ, সেইটো এটা বিজ্ঞানৰে দিশ। বিজ্ঞানৰে ধৰা এটা বৈদ্যুতিক মাধ্যমৰ জৰিয়তে এইবিলাক হৈ আছে। গতিকে বিজ্ঞানৰ বহুতো ভাল প্ৰভাৱ আছে, কিন্তু ইয়াৰ যথেষ্ট বেয়া প্ৰভাৱো সমাজত পৰিছে, আৰু সেইখিনিয়ে কি কৰিছে এই পাঠটোৰ মাধ্যমেৰে বুজাবলৈ গৈছে। গতিকে পাঠটোৰ সকলো পাঠৰে বান্ধনিৰ ভিতৰত কিছু কথা থাকে, মূল কথাখিনি থাকে, ইয়াতো আছে। আৰু বান্ধনিৰ ভিতৰত আছে যে বৈদ্যুতিক মাধ্যমৰ জৰিয়তে চকুৰ প্ৰচাৰতে বিশ্বৰ এখন ঠাইৰ বাতৰি আন এখন ঠাইলৈ প্ৰেৰণ কৰিব পাৰি। আৰু সেইটোতো হয়ে বৈদ্যুতিক মাধ্যম। আৰু বৈদ্যুতিক মাধ্যমৰ যিটো মাধ্যম বৰ্তমান, যিটো নেকি আমাৰ সকলোৰে মাজত অতি জনপ্ৰিয় বা যাৰ অবিহনে আমি থাকিবই নোৱাৰোঁ যিটো নেকি মোবাইল বুলি কোৱা হয়, যাৰ অসমীয়া শব্দ হৈছে যাৰ ভ্ৰাম্যভাগ এইটো ভ্ৰাম্যভাগ ইয়াত দিছে। মই পঢ়িম এই শাৰীটো, তথাপি তোমালোকক কৈ দিছোঁ ভ্ৰাম্যভাগ। গতিকে ভ্ৰাম্যভাগৰ জৰিয়তে বিশেষকৈ কি হয়, আমি যিকোনো দেশৰ খবৰে অতি সহজতে আমি পাওঁ। বা তোমালোক ধৰা লামডিঙত আছা, তোমালোকৰ কোনো আত্মীয় ৰিলেটিভ বা বন্ধু আমেৰিকা লণ্ডনতো যদি আছে তেতিয়াহ'লেও তোমালোকে এতিয়া এনেকুৱা অনুভৱ নকৰিবা যে তেওঁলোক দূৰত আছে, কাৰণ ভিডিঅ' কলিং কৰি হওক, মেছেজ কৰি হওক বা ফোনৰ জৰিয়তে তেওঁলোক অতি ওচৰতে থকা যেন লাগে। অৰ্থাৎ বিজ্ঞানে কি কৰিছে, আমাৰ গোটেই পৃথিৱীখনক সংকুচিত কৰি পেলাইছে। সংকুচিত মানে ওচৰ চপৰে আনা, কচাই আনা গতিকে ইমান মানে সংকুচিত কৰি পেলাইছে বহল পৃথিৱীখনক, যে আমি তৎক্ষণাত কি হ'ব পাৰোঁ, আমি সংযোগত থাকিব পাৰোঁ বা আমি আছোঁ। বৰ্তমান সময়ত ভ্ৰাম্যভাগ বান্ধনিৰ ভিতৰত আছে মোবাইল, অৰ্থাৎ ভ্ৰাম্যভাগৰ জৰিয়তেও ভিন ৱেবছাইট, এপ আদিৰ ব্যৱহাৰ কৰি বিভিন্ন বিষয়ৰ তথ্য পাব পাৰি। অৰ্থাৎ ভ্ৰাম্যভাগ মানে হৈছে মোবাইল। মনত ৰাখিবা দেই, মোবাইলৰ অসমীয়া শব্দটো হৈছে ভ্ৰাম্যভাগ। অৰ্থাৎ এই ভ্ৰাম্যভাগৰ জৰিয়তে আমি ভিন ৱেবছাইট ব্যৱহাৰ কৰোঁ, হয়নে? আমি জুমত ক্লাছ কৰোঁ, সেইটো এটা এপ। গতিকে বিভিন্ন ৱেবছাইট, বিভিন্ন এপ আদি ব্যৱহাৰ কৰি আমি বিভিন্ন তথ্য পাব পাৰোঁ বা আমি পায়ো আছোঁ। তদুপৰি এই তথ্যসমূহে চৌদিশে বিস্তাৰিত হোৱাত আমাৰ সকলোৰে সুবিধা হৈছে। আৰু এই তথ্যসমূহ কি হয়, গোটেই সকলোতে অতি সোনকালে বিস্তাৰিত হৈ যায়, আৰু যাৰ ফলত আমাৰ সুবিধা হৈছে। ধৰা তোমালোকে ঘৰত বহি অনলাইন ক্লাছ কৰিব পাৰিছা। মহামাৰীৰ কাৰণে, কৰোণা মহামাৰীৰ কাৰণে যদিও স্কুল যাব পৰা নাই, বিদ্যালয়লৈ যাব পৰা নাই, তথাপি তোমালোকে সুন্দৰভাৱে জ্ঞানবোৰ এই ভ্ৰাম্যভাগটোৰ জৰিয়তে পাই আছা। বৈদ্যুতিক মাধ্যমৰ জৰিয়তে শ্ৰেণীকোঠাত শিকাবলগীয়া বিষয়বস্তুসমূহ বাস্তৱ ৰূপত বৰ্ণনা কৰিব পাৰি। আৰু এই বৈদ্যুতিক মানে জানানে নাই, ইলেক্ট্ৰিকেল যিটো মিডিয়া, অৰ্থাৎ আমাৰ যিটো বিদ্যুৎ ৰিলেটেড, অৰ্থাৎ বিদ্যুতৰ জৰিয়তে আমি যিবিলাক পাওঁ, সেই বৈদ্যুতিক মাধ্যমৰ জৰিয়তে শ্ৰেণীকোঠাত শিকাবলগীয়া বিষয়বস্তুসমূহ আমি বাস্তৱ ৰূপত বৰ্ণনা কৰিব পাৰোঁ বা কৰিব পাৰি। যিবিলাক শ্ৰেণীকোঠাত
শিকাবলগীয়া বস্তু ন বৈদ্যুতিক মাধ্যমত ধৰি আমি তাৰ বাস্তৱ ৰূপ দিব পাৰোঁ বা ধৰা শ্ৰেণীকোঠাত শিকাব পৰা নাই কিন্তু আমি বৈদ্যুতিক মাধ্যমৰ জৰিয়তে আমি তোমালোক ঘৰত আছা মই ঘৰত আছোঁ তেনেকৈও আমি মই শিক্ষা দি আছোঁ বা তোমালোকে শিক্ষা গ্ৰহণ কৰি আছা বৰ্তমান সময়ত অনলাইনৰ ব্যৱহাৰ কৰি টকা পইচা আদিও প্ৰেৰণ কৰিব পৰা হৈছে অকল টকা পইচা বুলিয়ে নহয় সকলো ক্ষেত্ৰতে ন অনলাইনৰ মানে ইমান প্ৰয়োগ হৈছে যে তুমি কি হয় আজিকালি বেংকত গৈ টকা জমা কৰিবৰ কাৰণে লাইন পাতিব নালাগে ন কি হয় তোমাৰ সুন্দৰভাৱে তুমি অনলাইন যোগে তুমি টকা প্ৰেৰণ কৰিব পাৰা বা টকা উলিয়াব পাৰা বিভিন্ন ধৰণৰ অকল টকা বুলি নহয় যিকোনো কাম আমাৰ অনলাইনৰ মাধ্যমেৰে হৈ যোৱা হৈছে আজিকালি ইমানবোৰ সা সুবিধা প্ৰদান কৰা এই বৈদ্যুতিক মাধ্যমৰ অপপ্ৰয়োগে কেতিয়াবা সমাজত উখোৱা অশান্তি বিয়পায় সকলো বস্তুৰে কি হয় অত্যাধিকটো বেয়া বেছিটো বেয়া টু মাছটো বেয়া গতিকে কি হয় ইমান সুবিধা দিছে বিজ্ঞানে আমাক বা বৈদ্যুতিক মাধ্যমবোৰে গতিকে যাৰ ফলত কি হৈছে আমাৰ বহুতো মানে ইয়াৰ কুপ্ৰভাৱো আমাৰ সমাজখনত পৰিছে আৰু যাৰ ফলত কি হৈছে উখোৱা অশান্তি বিয়পি পৰিছে তেনে এটা সৰ্বমুখীয়া দিশ হ'ল উৰা বাতৰি আৰু তাৰ এটা তেনেকুৱা এটা যিটো নেকি সৰ্বনাশ কৰিব পাৰে সমাজ এখনত সেই দিশটো হৈছে উৰা বাতৰি যাক ইংৰাজীত কোৱা হয় ৰিউমাৰ অৰ্থাৎ উৰা বাতৰি ইমান এটা বেয়া দিশ অৰ্থাৎ ইয়াক এটা বেমাৰ বুলি ক'ব পাৰি ন সংক্ৰামক মানে খচৰা টাইপৰ বেমাৰৰ নিচিনা তাৰমানে উৰা বাতৰি এটা ধৰা কোনোবাই সৃষ্টি কৰিলে তাৰপিছত কাৰোবাক পঠালে তাৰপিছত তেওঁ আৰু কাৰোবাক পঠালে তেনেদৰে কি হয় গোটেই সমাজখনতে কি হয় সন্ত্ৰাসৰ সৃষ্টি কৰা হয় মানুহক আতংকিত কৰা হয় আৰু এইটো মানে এতিয়া কি হৈছে ভ্ৰাম্যভাগ অৰ্থাৎ মোবাইলৰ জৰিয়তে বেছিকৈ মানে এইটোৰ অপপ্ৰচাৰ চলিছে উৰা বাতৰি ন গতিকে মই তোমালোককো কওঁ তোমালোকেতো খুব হোৱাটছএপত মেছেজবোৰ কৰা সহপাঠী হওক বা তোমালোকৰ বন্ধুবৰ্গক বা আত্মীয়ক গতিকে যিকোনো তেনেকুৱা মেছেজ আহিলে তোমালোকৰ বা যিকোনো তথ্য আহিলে তাৰ সত্যতা জানি ল'বা বিশ্লেষণ কৰিবা তাৰপিছতহে পঠাবা ন এতিয়া ধেমেলীয়া হ'লে বেলেগ কথা যে কোনো কিবা কমেডি তেনেকুৱা কিবা আহিছে বা তোমালোকে কাৰোবাক পঠাইছা তেওঁ আনন্দিত হৈছে তুমিও আনন্দিত হৈছা কিন্তু যিবিলাক ধৰা উৰা বাতৰি যাৰ কোনো ধৰা তেনেকুৱা সত্যতা নাই আমি জাষ্ট মোবাইলত পাইছোঁ আন এজনক পঠাই দিছোঁ তেওঁলৈ নিজেও শংকিত হৈছোঁ লগতে আমি কি কৰিছোঁ আমি সমাজখনতো সন্ত্ৰাসৰ সৃষ্টি কৰিছোঁ বা মানুহক শংকিত কৰিছোঁ গতিকে তেনেকুৱা কামবোৰ যাতে তোমালোকেও নকৰা এই পাঠটোৰ মাধ্যমেৰে আচলতে সেইটোৱে মেছেজ আমাক কৰিব বিচাৰিছে বা তোমালোক স্পেচিয়েলি ছাত্ৰ ছাত্ৰীসকলক সেই মেছেজটোৱে দিবলৈ বিচাৰিছে উৰা বাতৰিবোৰ সংক্ৰামক ৰোগৰ দৰে বিয়পি পৰি সমাজৰ যথেষ্ট ক্ষতি কৰে উৰা বাতৰিবোৰ মই কৈছিলোঁৱে যে কি হয় খচৰা বা সংক্ৰামক ৰোগৰ দৰে বিয়পি আমাৰ সমাজখনত যথেষ্ট ক্ষতি কৰে এনেধৰণৰ উৰা বাতৰিত ভুল নগৈ বাতৰিসমূহ যুক্তি সহকাৰে বিশ্লেষণ কৰি গ্ৰহণ কৰাৰ বিষয়ে ইংগিত দিবলৈ পাঠটোত প্ৰয়াস কৰা হৈছে গতিকে আমি কোনেও যাতে উৰা বাতৰিবোৰত ভুল নাযাওঁ পটককৈ ন বা আমি বিচলিত হৈ নাযাওঁ উৰা বাতৰি এটা পালে বিচলিত নহয় বা ভুল নগৈ আমি বাতৰিসমূহ যাতে আমি তাৰ যুক্তিযুক্ততা বিশ্বাস কৰোঁ তাৰ সত্যতা পিনে আমি আগবাঢ়োঁ বা তাক বিশ্লেষণ কৰোঁ কৰিহে যাতে আমি সেইটো কাৰোবাক প্ৰেৰণ কৰোঁ বা আমি তাক গ্ৰহণ কৰোঁ গতিকে এই পাঠটোৰ জৰিয়তে এই পাঠটোৰ যিটো মেছেজ ন যিখিনি তোমালোকক শিকাব গৈছে সেইটো হৈছে পাঠটোৰ আদৰ্শটো কি ইয়াত যে উৰা বাতৰিত আমাক ভুল যাবলৈ মানা কৰিছে যিটো নেকি সমাজত খুব চলি আছে এতিয়া আৰু সেইটো বেছিকৈ প্ৰচাৰ হৈছে ভ্ৰাম্যভাষৰ জৰিয়তে ন ভ্ৰাম্যভাষ মানে মোবাইল এতিয়া আমি পাঠটোৰ প্ৰথম দফাটোলৈ আহিছোঁ প্ৰথম এটা মানে ধুনীয়া কাহিনীৰ জৰিয়তে ন বিদ্যালয় এখন আৰু তাৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ এটা কাহিনীৰ মাজেৰে এই পাঠটো আৰম্ভ কৰিছে যে উৰা বাতৰিৰ দ্বাৰা তেওঁলোক কেনেকৈ শংকিত হৈছিল পিছত সেই শংকা তেওঁলোকৰ মনৰ পৰা কেনেকৈ দূৰ হ'ল তাকে এই পাঠটোত আলোচনা কৰা হৈছে প্ৰথম দফাটোত আছে যে ৰতনপুৰ গাঁৱৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জংকী হৈছে ৰতনপুৰ নামে এখন গাঁও তাৰে আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ
তেওঁ এগৰাকী ছাত্ৰী জংকী। বুধবাৰৰ দিনটো ৰতনপুৰ গাঁৱৰ সাপ্তাহিক হাট বহাৰ দিন। সাপ্তাহিক হাট জানানে তোমালোকে? সাপ্তাহিক হাট সপ্তাহত বহে, হাট বা বজাৰ বুলি কোৱা হয়। বহুত ঠাইত বহে তেনেকৈ, এই সপ্তাহত এদিন বহে। লামডিঙত বহেনে নাই বাৰু সাপ্তাহিক হাট বা বজাৰ, জনাবাচোন মোক। আৰু বুধবাৰৰ দিনটোত কি হৈছিল? ৰতনপুৰৰ গাঁৱত সাপ্তাহিক বজাৰ বহিছিল। বাটত গাড়ী মটৰ ভিৰ হোৱাৰ আগতে বিদ্যালয়লৈ যোৱাৰ বাবে জংকী সাজু হ'ল। গতিকে যিহেতু বজাৰ বহিব আৰু সাপ্তাহিক বজাৰত কি হয়, বস্তুবোৰ সুলভ মূল্যত পায় ন, তাৰ দামবোৰ বেছি নহয়, অৰ্থাৎ সস্তীয়া হয়। গতিকে মানুহৰ ভিৰ ভাৰো বেছি হয় তেতিয়া। গতিকে বাটত গাড়ী মটৰৰ ভিৰ বেছি নহওঁতে জংকী কি হ'ল, বিদ্যালয় যাবলৈ সাজু হ'ল। আগদিনাখন বিদ্যালয়ৰ জাননী ফলকত পোৱা চিটা দিয়াৰ বাতৰিটোৱে গাঁৱৰ বহু অভিভাৱকক বিমৰত পেলাইছিল। আৰু আগদিনাখন এটা জাননী ওলাইছিল, জাননী মানে হৈছে নটিচ এখন ওলাইছিল স্কুলত, যে সকলো ছাত্ৰ ছাত্ৰীকে কি দিয়া হ'ব, চিটা দিয়া হ'ব। চিটা মানে ইয়াত ভেকচিন বুলি ক'ব লাগিব। আগৰ দিনত খুব চিটা দিছিল। চিটা আচলতে বেজীয়ে হয়। গতিকে চিটা অৰ্থাৎ বেজী দিব সকলো ছাত্ৰ ছাত্ৰীকে, আৰু তাৰ বাবে এখন জাননী ওলাইছিল। কিন্তু সেই জাননীখনে কি কৰিছিল, অভিভাৱক অৰ্থাৎ ল'ৰা ছোৱালীৰ মাক দেউতাকসকলক বিমৰত পেলাইছিল। জংকীৰ মাক দেউতাকো চিন্তিত হৈছিল, আৰু জংকী নামৰ ছাত্ৰীজনীৰ মাক দেউতাকো চিন্তাত পৰিছিল। কিয়নো ভ্ৰাম্যভাষৰ জৰিয়তে অহা বাতৰিটোত চিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ আছিল। অৰ্থাৎ ভ্ৰাম্যভাষ অৰ্থাৎ মোবাইলৰ জৰিয়তে এটা বাতৰি প্ৰচাৰ হৈছিল। কি বাতৰি প্ৰচাৰ হৈছিল, যে চিটা প্ৰয়োগ অৰ্থাৎ চিটা ল'লে বা ভেকচিন ল'লে শিশুসকলৰ কি হ'ব, ভীষণ অপকাৰ হ'ব। তেনেকৈ মানে এটা বাতৰি ওলাইছিল। জংকীয়ে সেইদিনা বাটত কমল আৰু জেনিথক লগ নাপালে। কমল আৰু জেনিথ হৈছে জংকীৰ সহপাঠী। কমল আৰু জেনিথ সহপাঠী অৰ্থাৎ জংকীৰ ক্লাছমেট। সদায় সিহঁতৰ লগত জংকীয়ে স্কুললৈ যায়, সেইদিনাখন সিহঁতক লগ নাপালে। তথাপিও তাই খৰখেদাকৈ বিদ্যালয়লৈ গ'ল। তথাপি সিহঁতৰ আশাত নাথাকি জংকীয়ে কি কৰিলে, খৰখেদাকৈ অৰ্থাৎ লৰালৰিকৈ স্কুললৈ বা বিদ্যালয়লৈ গ'ল। লগত কোনো নাথাকিলে জংকীৰ কৃত্ৰিম ভৰি দুখনেৰে আগুৱাই যাবলৈ বৰ কষ্ট হয়। আৰু ছবিখনত আছে জংকী কি আছিল, শাৰীৰিকভাৱে অক্ষম আছিল, অৰ্থাৎ দুডাল ষ্টেণ্ড, ইয়াত লাখুটি বুলি ক'ব লাগিব, লাখুটি দুডালৰ সহায়েৰে তাই খোজ কাঢ়িছিল। আৰু লগত কোনো সহপাঠী নাথাকিলে তাইৰ কি হয়, বিদ্যালয়লৈ যাবলৈ বৰ কষ্ট হয়। গতিকে এইখিনি হৈছে আমাৰ বিজ্ঞান আৰু আমাৰ মানসিকতা পাঠটিৰ প্ৰথম আমাৰ পৃষ্ঠাটো। আৰু আমি এতিয়া পাঠটোৰ দ্বিতীয় খণ্ডটোলৈ যাম।